অসমবাসী বা বিটিচিবাসী ৰাইজলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। 2026 চনে যাতে সকলো ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰে, এই বছৰটো শান্তিময় হয় এইখিনি আশা কৰিছোঁ। সকলোকে মোৰ ফালৰ পৰা নতুন বছৰ 2026 চনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমবাসী বা বিটিচিবাসী ৰাইজলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। 2026 চনে যাতে সকলো ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰে, এই বছৰটো শান্তিময় হয় এইখিনি আশা কৰিছোঁ। সকলোকে মোৰ ফালৰ পৰা নতুন বছৰ 2026 চনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমবাসী বা বিটিচিবাসী ৰাইজলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। 2026 চনে যাতে সকলো ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰে, এই বছৰটো শান্তিময় হয় এইখিনি আশা কৰিছোঁ। সকলোকে মোৰ ফালৰ পৰা নতুন বছৰ 2026 চনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।